নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পজিটিভ MK। বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আজি মই দেখাম আপোনালোকে ব্যৱহাৰ কৰি থকা স্মাৰ্টফোনটোৰ এটা ফিচাৰ্ছ। বন্ধুসকল, হয়, এইটো হৈছে হোৱাট ইজ SOS। SOS হয়তো আপোনালোকে নাম শুনিছে, কিন্তু SOS আচলতে হয় কি, SOSৰ জন্ম কেনেকৈ হৈছিল, SOS কেনেকৈ ব্যৱহাৰ কৰে, সম্পূৰ্ণ আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰকাশ কৰিম। বন্ধুসকল, দেখিছে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনাৰ লগতে বহুতো বিপদমূলক ঘটনা ঘটি আছে, য'ত আপোনালোকক এই SOS ফিচাৰ্ছটো আপোনালোকক যথেষ্টখিনি সহায় কৰিব, বিপদত পৰিলে আপোনালোকক সহায় কৰিব। চ' বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, সৰ্বপ্ৰথমতে আমি জানি লওঁ SOSৰ ফুল ফৰ্ম কি। বন্ধুসকল, SOSৰ ফুল ফৰ্মটো হৈছে ছেভ আৱাৰ চ'লছ, আৰু ইয়াক ইণ্টাৰনেশ্যনেল কোড হিচাপে ধৰা হয়। ই বিপদ তথা ইমাৰ্জেঞ্চি সময়ত এক ব্যৱহাৰ কৰা কোড। বন্ধুসকল, এইটো সৰ্বপ্ৰথমতে জাৰ্মান চৰকাৰৰ দ্বাৰা 1 এপ্ৰিল 1905 চনত ৰেডিঅ' বিভাগত ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছতে ইয়াক পৰৱৰ্তী সময়ত ইণ্টাৰনেশ্যনেল ৰেডিঅ'গ্ৰাফিক কনভেনশ্যনত অন্তৰ্ভুক্ত কৰা হয় আৰু ই বিশ্বব্যাপী হৈ পৰে। বন্ধুসকল, ই অকল বিপদৰ সময়ত ইংগিত দিয়াই নহয়, ইয়াৰ উপৰিও ইয়াক জাহাজসমূহত বিশেষভাৱে ব্যৱহাৰ কৰা হয়। তেনে বন্ধুসকল, বলক আমি এতিয়া ইয়াক কেনেকৈনো আমাৰ স্মাৰ্টফোনটোত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে জানি লওঁ। বন্ধুসকল, সৰ্বপ্ৰথমতে আপোনালোকে ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত ইয়াতে আপোনালোকে চাৰ্চ কৰিব SOS। তাৰপিছতে আপোনালোকে এখন মেনু দেখা পাব। ইয়াৰ পিছতে আপোনালোকে ইয়াতে ইমাৰ্জেঞ্চি SOS তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগতে ইয়াতে দেখিছে ইমাৰ্জেঞ্চি SOS, সেইটো অন কৰিব লাগিব। আৰু ইয়াতে লিখা আছে যে 5 বাৰ ক্লিক কৰিলে, আপোনাৰ পাৱাৰ বটনটো 5 বাৰ ক্লিক কৰিলে এইটো ফিচাৰ্ছটো অন হ'ব। ইয়াতে আপোনালোকে ইমাৰ্জেঞ্চি কণ্টেক্ট এটা দিব পাৰিব, কণ্টেক্ট নাম্বাৰ, যিজন মানুহৰ পৰা আপুনি বিপদত সহায় পাম বুলি ভাবে তেখেতৰ নাম্বাৰটো আপুনি ইয়াতে কণ্টেক্টত ৰাখিব। কণ্টেক্টত ৰখাৰ পিছতে তেখেতৰ ফোনলৈ আপুনি যিজন মানুহৰ নম্বৰ ৰাখিব, ইয়াতে তেখেতৰ ফোনলৈ এটা SMS গুচি যাব। দেখিছে, এইটো এনেকুৱা এটা SMS গুচি যাব। বন্ধুসকল, ইয়াতে আপোনালোকে তলত চেণ্ড কল হিষ্ট্ৰী সেইটো অন কৰি থ'ব পাৰে। আপোনাৰ যিখিনি কণ্টেক্টত কল হিষ্ট্ৰী থাকে সেইখিনি আপোনাৰ যিজন মানুহৰ আপুনি নাম থ'ব ইয়াতে, তেওঁলৈ এইখিনি চেণ্ড হৈ যাব। ইয়াতে আপোনালোকে প্ৰত্যেকটো এণ্ড্ৰইড মোবাইলৰ ছিষ্টেমটো অলপ বেলেগ। ইয়াতে দেখা পাইছে ইমাৰ্জেঞ্চি চ'ৰ্চ, তাৰ তলতে লিখা আছে যে 5 বাৰ ক্লিক কৰিলে, পাৱাৰ বাটনটো ক্লিক কৰিলে এই যিটো ফিচাৰ্ছ হয়, ফিচাৰ্ছটো আপোনাৰ অন হ'ব। প্ৰত্যেকটো মোবাইলতে হয়তো ক'ৰবাত 2 বাৰ, ক'ৰবাত 3 বাৰ এনেকুৱা থাকে। তেন্তে বন্ধুসকল, বলক আমি সেইটো ষ্টাৰ্ট কৰি চাওঁ এবাৰ। এইটো মোৰ দেখিছে Redmi Note 7S। ইয়াতে মই 5 বাৰ ক্লিক কৰিছোঁ। ইয়াৰ পিছতে চাব, এই দেখিছে এনেকুৱা আপোনাৰ অন হ'ব স্ক্ৰীনত যেতিয়া আপুনি ক্লিক কৰিব 5 বাৰ। আৰু ইয়াৰ পিছতে মই দেখাই আছোঁ আপোনালোকক। ইয়াতে চাব, ইয়াতে দেখিছে SOS মোড, সেইটো SOS মোড আপোনাৰ অন হৈ গৈছে। আৰু যিজন মানুহৰ তাতে আপুনি নাম্বাৰ ছেভ কৰিছে তেখেতৰ তাত স্ক্ৰীনত এটা মেছেজ যাব। মেছেজটো আপোনালোকক মই ডিছপ্লে কৰিছোঁ, ইয়াতে চাওক, এইটো মেছেজ এনেকুৱাকৈ তেখেতৰ তাত মেছেজটো গুচি যাব। আৰু এই লিংকটোত যেতিয়া আপুনি ক্লিক কৰিব, তেখেতে যেতিয়া ক্লিক কৰিব লিংকটোত ক্লিক কৰিলে আপোনাৰ সমস্ত লোকেশ্যন ডিটেইলছ আপোনাৰ পাই যাব। কিন্তু বন্ধুসকল, আপোনালোকে এইটো ব্যৱহাৰ কৰোঁতে এইটো মনত ৰাখিব যে যাতে আপোনাৰ এই পাৱাৰ চুইচ বটনটো যাতে আপোনাৰ বিনা কাৰণত হেঁচা খোৱা বা কিবা কাৰণত অট'মেটিক যাতে অন নহয়, কিয়নো আপোনাৰ এইটো বটন যদি নিজে পুছ হয়, আপুনি যিজন মানুহৰ কণ্টেক্ট নম্বৰ ৰাখিব ইয়াতে তেওঁলৈ মেছেজ গুচি যাব। আৰু বন্ধুসকল, আপোনালোকে এইটো অন কৰাৰ পিছত কেনেকৈ অফ কৰিব ইয়াতে মই দেখাই আছোঁ। ইয়াতে চাওক, এইটো SOS এইটো আহি আছে ইয়াতে। আপোনালোকে এইটো অফ কৰিবৰ কাৰণে আপোনাৰ ছেটিংছত যাব লাগিব। ছেটিংছত গৈ ইয়াতে আপোনালোকে চাৰ্চ কৰিব লাগিব SOS। ইয়াৰ পিছতে আপোনালোকে ইমাৰ্জেঞ্চি SOS ইয়াতে যাব লাগিব। ইয়াতে গৈ আপোনালোকে এইটো ইয়াতে অফ কৰি থ'ব লাগিব, ইমাৰ্জেঞ্চি SOSটো অফ কৰিব লাগিব। অফ কৰাৰ পিছতে ইয়াতে আপুনি পাৱাৰ বটনটো প্ৰেছ কৰিব লাগিব।
পাৱাৰ বাটনটো প্ৰেছ কৰি আপুনি মোবাইলটো কমপ্লিট অফ কৰিব লাগিব। অফ কৰাৰ পিছত আপুনি পুনৰ অন কৰিব লাগিব। তাৰ পিছত আপোনাৰ এইটো অফ হৈ যাব। সো বন্ধুসকল আপোনালোকে যেতিয়া বাহিৰত যায় বা অচিনাকি ব্যক্তিক লগ কৰিব যায় তেতিয়া আপুনি এইটো অন কৰি ল'ব পাৰে, অন কৰি থ'ব পাৰে। আৰু যিজন আপোনাৰ বিশ্বাসী ব্যক্তি তেওঁৰ নাম্বাৰটো আপুনি কণ্টেক্টত ৰাখি আপুনি বিপদৰ পৰা ৰক্ষা পাব পাৰে। সো বন্ধুসকল আজি ভিডিঅ'টোত ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এই বিষয়ত আৰু কিছু তথ্য জানিব থাকিলে মোক প্লিজ কমেণ্ট কৰি জনাব। সো বন্ধুসকল